হেল্ল' বন্ধুসকল, সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেলটো দবাওক। অসমৰ প্ৰাচীন নাম কি? উত্তৰ প্ৰাগজ্যোতিষপুৰ। কাৰ দিনত চীনা ভ্ৰমণকাৰী অসমলৈ আহে? উত্তৰ ভাস্কৰ বৰ্মনৰ দিনত। অসম নাম কেতিয়াৰ পৰা হয়? উত্তৰ আহোমসকলৰ ৰাজত্ব কালৰ পৰা। কোন ভ্ৰমণকাৰীয়ে অসম ভ্ৰমণ কৰিছিল? উত্তৰ হিউৱেন চাং। আহোমসকলৰ আদি ৰজা কোন আছিল? উত্তৰ চুকাফা। আহোমৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ স্বৰ্গদেউ পুৰন্দৰ সিংহ। আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? উত্তৰ প্ৰায় ৬০০ বছৰ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখনৰ নাম কি আছিল? উত্তৰ ইটাখুলি যুদ্ধ ১৬৮২ চনত। কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? উত্তৰ চুলিকফা ৰত্নধ্বজ সিংহ। অসমলৈ সৰ্বপ্ৰথম মানৱসকলক কোনে আনিছিল? উত্তৰ বদন বৰফুকন। কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? উত্তৰ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ নৰনাৰায়ণ। শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? উত্তৰ চক্ৰধ্বজ সিংহৰ দিনত। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ ৰামসিংহ। আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ চুকাফা মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল। হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ গিয়াছুদ্দিন আউলিয়াই। কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? উত্তৰ গোমধৰ কোঁৱৰ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ লাই কোঁৱৰ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। প্ৰথম অসমীয়া ৰাজ্যপালজন কোন আছিল? উত্তৰ বিষ্ণুৰাম মেধি। মাদ্ৰাজ ১৯৫৭। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল? উত্তৰ
হলিৰাম ফুকন। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ চৰাইদেউত। বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ 1943 চনৰ 15 জুনত। অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1985 চনত। অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতাগৰাকী কোন? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। বাণৰজাৰ জীয়ৰীক ঊষাক কোনে বিয়া কৰাইছিল? উত্তৰ অনিৰুদ্ধই। কোন চনত জ্যোতি চিত্ৰবন স্থাপিত হৈছিল? উত্তৰ 1968 চনত। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ জয়মতী 1935 চনত। কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ মনোমতী। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? উত্তৰ ভাইটি 1972 চনত। অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1948 চনত। স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হালধীয়া চৰায়ে বাওধান খায়। পৰিচালক জাহ্নু বৰুৱা 1987 চন। চামেলি মেমচাপ কথাছবিখনৰ সংগীত পৰিচালক কোন? উত্তৰ ড° ভূপেন হাজৰিকা। ৰাষ্ট্ৰপতি পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ নীপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ পিয়লি ফুকন।